তোমালোকক ইয়াৰ পৰা খেদোৱা হ'ব, তোমালোকৰ মাটি পাট্টাৰ কোনো মানে অধিকাৰ নাথাকিব। তো এনেকুৱা এটা ভয় সোমাই দিছিল আৰু সেইকাৰণে চবেই প্ৰায় BPFক ভোট কৰিছিল। কিন্তু BPFেতো যোৱা 17 বছৰত ইহঁতৰ কাৰণে একো কৰি নিদিলে। তো এতিয়া UPPLৰ এগেইনষ্টত ভোট কৰাৰ পাছতো এতিয়া দেখা গ'ল যে তেখেতসকলে যোৱা 4 অক্টোবৰত এই অঞ্চলৰ যিবিলাক মাটি পট্টা নাছিল তেখেতসকলে মানে মাটি পট্টাটো পাই গ'ল। এতিয়া কোনটো পূৰণ কৰা নাই তেখেতসকলে আমাক দাঙি ধৰক, ডিবেটত আহক, অপেন ডিবেটৰ কাৰণে আমি ৰেডি আছোঁ যে কোনটো আমি কৈছোঁ আৰু কোনটো আমি পূৰা কৰা নাই। আমি যিমানখিনি আমাৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰায় মানে ক'বলৈ গ'লে 70 to 80% অলৰেডি প্ৰতিশ্ৰুতি অলৰেডি কমপ্লিট হ'ল। এতিয়া বাকী যি পাৰ্চেণ্টেজ বাকী আছে, আমাৰ চৰকাৰ এতিয়াও 1 বছৰ আছে, আমি বিশ্বাস কৰোঁ যে আমি 100% প্ৰতিশ্ৰুতি আমি কমপ্লিট কৰিম। এইটোত কোনেও সন্দেহ ৰাখিব নালাগে। ভাল লাগিছে আজি এইখন গাঁৱত আহি এইখন গাঁও অঞ্চলৰ ৰাইজে এটা ধন্যবাদ দিয়া কাৰ্যসূচী বিটিআৰ চৰকাৰ তথা প্ৰমোদ বড়ো চৰকাৰক তেখেতসকলে ৰাখিছিল, তেখেতসকলে অৰ্গেনাইজ কৰিছিল এটা থেংকছ গিভিং চেৰেমনি। আৰু সেইটোৰ কাৰণটো ৰিজনটো হ'ল যে BTC ইলেকশ্যনৰ আগত কেম্পেইনৰ সময়ত বহুত ৰাজনৈতিক দল, বহুত লিডাৰবিলাকে আহি তেখেতসকলক কৈছিল যে UPPL দল চৰকাৰত আহিলে তোমালোকক ইয়াৰ পৰা খেদোৱা হ'ব, তোমালোকৰ মাটি পাট্টাৰ কোনো মানে অধিকাৰ নাথাকিব। তো এনেকুৱা এটা ভয় সোমাই দিছিল আৰু সেইকাৰণে চবেই প্ৰায় BPFক ভোট কৰিছিল। কিন্তু BPFেতো যোৱা 17 বছৰত ইহঁতৰ কাৰণে একো কৰি নিদিলে। তো এতিয়া UPPLৰ এগেইনষ্টত ভোট কৰাৰ পাছতো এতিয়া দেখা গ'ল যে তেখেতসকলে যোৱা 4 অক্টোবৰত এই অঞ্চলৰ যিবিলাক মাটি পট্টা নাছিল তেখেতসকলে মানে মাটি পট্টাটো পাই গ'ল। তো সেইটো পাই তেখেতসকলে বহুত আচৰিত হ'ল যে আমাক তো এটা নেগেটিভ বিষয় সোমাই দিয়া হৈছিল UPPLৰ এগেইনষ্টত বা UPPL চৰকাৰৰ এগেইনষ্টত। কিন্তু এই চৰকাৰটোতো দেখোন উল্টাহে কাম কৰিলে, আমাক সহায়হে কৰিলে, আমি এনেই বিৰোধ কৰিছোঁ। আৰু সেইকাৰণে তেখেতসকলে দুখ প্ৰকাশ কৰিছে যে আমাৰ লিডাৰবিলাকে আমাক ভুল পথে পৰিচালিত কৰিছিল, ভুল বুজাইছিল, BPF দলে আমাক ভুল বুজাইছিল, ভয় খুৱাইছিল, শংকাত এটা আছিলোঁ। কিন্তু এতিয়াতো এই দলটো, এই চৰকাৰটোতো সঁচাকৈ ৰাইজৰ দল, সকলৰ কথা চিন্তা কৰে। আৰু সেইকাৰণে তেখেতসকলে নিজেই ক'লে যে আমি এটা ধন্যবাদ দিয়া কাৰ্যসূচী ৰাখিম, থেংকছ গিভিং প্ৰগ্ৰাম ৰাখিম, আৰু য'ত আমি চিফ ছাৰ প্ৰমোদ বড়ো ছাৰক আমি ধন্যবাদ দিম, বিটিআৰ চৰকাৰক ধন্যবাদ দিম। তো সেই প্ৰগ্ৰামতে আজি আহিছোঁ আৰু বহুত ধুনীয়া তেখেতসকলে অৰ্গেনাইজ কৰিছে, বহুত ধন্যবাদ তেখেতসকলে জ্ঞাপন কৰিছে, সেইটোৱে ভাল লাগিল। এতিয়া ৰাইজ বুজিছে যে ৰাইজ আমাৰ দল, UPPL দল, এইখন চৰকাৰ ৰাইজৰ চৰকাৰ হয়, ৰাইজৰ দল হয়, ৰাইজৰ কাৰণে কাম কৰি আছে বুলি। BPF দলৰ নেতাসকলে কৈ থাকে যে ইলেকশ্যনৰ আগত যে ৰাইজৰ যে প্ৰতিশ্ৰুতি দিছিলে সেইটো পূৰণ কৰিব পৰা নাই বুলি কৈ থাকে BPF দলৰ। এতিয়া কোনটো পূৰণ কৰা নাই তেখেতসকলে আমাক দাঙি ধৰক, ডিবেটত আহক, অপেন ডিবেটৰ কাৰণে আমি ৰেডি আছোঁ যে কোনটো আমি কৈছোঁ আৰু কোনটো আমি পূৰা কৰা নাই। আমি যিমানখিনি আমাৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰায় মানে ক'বলৈ গ'লে 70 to 80% অলৰেডি প্ৰতিশ্ৰুতি অলৰেডি কমপ্লিট হ'ল। এতিয়া বাকী যি পাৰ্চেণ্টেজ বাকী আছে, আমাৰ চৰকাৰ এতিয়াও 1 বছৰ আছে, আমি বিশ্বাস কৰোঁ যে আমি 100% প্ৰতিশ্ৰুতি আমি কমপ্লিট কৰিম। এইটোত কোনেও সন্দেহ ৰাখিব নালাগে। প্ৰমোদ বড়ো হাতাও BTC বাছে বুলি কৈ থাকে হাগ্ৰামা মহিলাৰে, কি ক'ব? এইটো তেখেতসকলে ভয় কৰি আছে, চিফ ছাৰক, প্ৰমোদ বড়ো ছাৰক ভয় কৰি আছে। তো এতিয়া ৰাইজৰ মাজত কি ধৰণে এপ্ৰ'চ কৰিব, কি ধৰণে ৰাইজৰ মাইণ্ডটো অকণমান মানে ব্যতিগ্ৰস্ত কৰিব, মাইণ্ডটো ডাইভাৰ্ট কৰিব, সেইটো তেখেতে এটা চেষ্টা কৰি আছে। কাৰণ তেখেতে নিজেই মানে এতিয়া হতগ্ৰস্ত হৈ গৈছে, মানসিকভাৱে ভাঙি পৰিছে। কাৰণ তেখেতৰ যিটো ৰাইট হেণ্ড, লেফ্ট হেণ্ড, ভাগা লিডাৰ চব তাক এৰি গ'ল। এতিয়া কোনোবা BJP জইন কৰিল, কোনোবা UPPL জইন কৰিল, MCLA বিলাকেও তাক এৰি আহি আছে, কোনোবা BJP জইন কৰিল, কোনোবা UPPL জইন কৰিল। এতিয়া আৰু খবৰ পাই আছোঁ তাৰ বহুত মানে হেভি লিডাৰ অলৰেডি তাৰ কাৰণে প্ৰচাৰত ওলোৱা নাই, BPFৰ কাৰণে প্ৰচাৰত ওলোৱা নাই। অলৰেডি তাৰ মানে কোনোবা এজন আমাৰ হয়তো BJP UPPLৰ লগত হয়তো জড়িত হ'বলৈ গৈ আছে। তো এইকাৰণে তেখেতে অলৰেডি মানসিকভাৱে ভীতিগ্ৰস্ত হৈ গৈছে, ভাঙি পৰিছে, কি ক'ম নক'ম এনেকৈ আবল তাবল তেখেতে কৈ দিয়ে। আৰু এইটো হ'ল তেখেতৰ ব্যক্তিগত শ্লোগান, আৰু এতিয়া সেইটো আমাৰ BPFৰ শ্লোগানো নহয় ক'ব লাগিব, কাৰণ তেখেতে হয়তো সাংগঠনিকভাৱে সিদ্ধান্তও লোৱা নাই, এইটো তেখেতৰ ব্যক্তিগত শ্লোগান হয়। আৰু ক'ব লাগিব যে এতিয়া ৰাইজে কৈ আছে যে প্ৰমোদ বড়ো জিন্দাবাদ, প্ৰমোদ বড়ো লং লিভহে কৈ আছে, প্ৰমোদ বড়ো হাটাও কোৱা নাই, প্ৰমোদ বড়ো কামবেকহে কৈ আছে, আৰু সেইকাৰণে প্ৰমোদ বড়ো জিন্দাবাদহে কৈ আছে। এইটো হৈছে ৰাইজৰ শ্লোগান, সেইটো হৈছে আমাৰ হাগ্ৰামা মহিলাৰ শ্লোগান, সেইটোৱেই কথা। নিৰ্বাচনত কেনেকুৱা ভোট পাব ৰাইজৰ পৰা? না, ৰাইজৰ পৰাতো আমি মানে ইয়াত মানে আশা নকৰা
ভোট পাম আৰু সেইকাৰণে আমি মিনিমাম এটা তথাপিও বাউণ্ডাৰী থৈ দিছোঁ যে 50,000ৰ ব্যৱধানত আমি নিশ্চিতভাৱে ইয়াত জিকিম বুলি। Thank you. गोजोनथाव खौरां TVS नि गारि लानो गोसो गुदुं जानाय सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। चिरां जिल्ला बिजनीनि बागुरुम्बा TVS गारि श'रुमा नोंथांमोननि थाखाय दुर्गा फुजानि धामाका अफार लानानै फैदों। बाइक आरो स्कुटि गारि सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय बागुरुम्बा TVS गारि श'रुमा धामाका अफार होना नोंथांमोननि गेजेराव मोनसे मोजां खाबु होगासिनो दं। बिजनी स्टेट बेंकनि साखाथिनि CRPF केम्पनि उल्था सोनाब फारसे थानाय बागुरुम्बा TVS श'रुमाव डाउन पेमेन्ट होनानै नोंथाङा TVS नि गारि लानो हागोन। नोंथांमोना बागुरुम्बा TVS श'रुमाव फैनानै नोंथांनि लुबैनाय बायदि TVS नि गारिखौ लांफैनो हागोन। TVS नि गारि सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय बागुरुम्बा TVS श'रुमा बेनि अनगायैबो गोबां मोजां अफार लाबोदों। बेफोर अफारफ्रानो जाबाय जेरै गंनै हेलमेट फ्रि, फुल टिंकि पेट्रल फ्रि एसवेर गिफ्ट आरो TVS कम्पानिनि गासैबो मडेलनि एक्सचेन्जनि खाबुआ एभेलेबल जागोन। आरोबाव गुबुन मोनसे मोजां खाबुआ जादों फाइनान्स लागिरिफ्रा डाउन पेमेन्ट होनानै खम बेसेनाव TVS कम्पानिनि गारिखौ लानो हागोन। लोगोसे आबुङै मिन्थिनो आरो बुकिं खालामनो थाखाय 7002132259 एबा 8638131734 जानबुं नम्बराव कल खालामना खौरां लानो हागोन।